অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কিছু পদক্ষেপ আমি ভাল আদৰণীয়। তেখেতে যিটো উচ্ছেদ অভিযান চলাইছে সেইটোক আমি আদৰণি জনাইছোঁ। তাৰ লগতে গাঁওসমূহত আমাৰ বিহালী সমষ্টি বটিয়ামাৰী পঞ্চায়তৰ অন্তৰ্গত এখন ৰাংচালি সাধুবস্তি এই চেণ্টাৰটোত এটা ঐতিহ্যমণ্ডিত ৰাস্তা, যিটো ৰাস্তাত আমি শৈশৱ পাৰ কৰিলোঁ। আজি ব্ৰিটিছৰ দিনৰ ৰাস্তা বুলিয়ে ক'ব লাগিব। সেই ৰাস্তাটোত বহু লোক অহা যোৱা কৰে। এই ৰাস্তাটোৰ পৰা আমাৰ শৈশৱ জড়িত হৈ আছে। আজি সেই ৰাস্তাটো আজি সংকটৰ গৰাহত। সেই ৰাস্তাটোত আজি কেইজনমান ব্যৱসায়ে সেই ৰাস্তাটো পকা ঘৰ বনাই তেওঁলোকে ৱাল মাৰি তেওঁলোকে নিজৰ ব্যৱসায় আৰম্ভ কৰিছে। আৰু তেওঁলোকক এই চৰকাৰী ৰাস্তাটো দখল কৰাৰ অধিকাৰ তেওঁলোকক কোনে দিলে? এটা চৰকাৰী ৰাস্তা, তেওঁলোকে ব্যৱসায় কৰিছে, আমাৰ তাত ক'বলগীয়া নাই। তেওঁলোকৰ ব্যৱসায়ৰ বিৰুদ্ধে আমি নহয়, কিন্তু এটা চৰকাৰী ৰাস্তা, ঐতিহ্যমণ্ডিত এটা ৰাস্তা তেওঁলোকে কিয় দখল কৰিব? গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি এই ৰাস্তাটো আপোনালোকৰ জৰিয়তে আমি দেখাব বিচাৰিছোঁ যে অতি সোনকালে এই ৰাস্তাটো মুক্ত কৰক। আৰু আমাৰ সংগঠনৰ ফালৰ পৰা আমি এখন জিলা উপায়ুক্ত মহোদয়ক এখন মেম'ৰেণ্ডাম প্ৰদান কৰিম, যাতে এই ৰাস্তাটো সোনকালে আমাক ৰাইজৰ কাৰণে মুকলি কৰি দিয়ে। আৰু ইয়াৰ লগতে আৰু এটা কথা ক'বই লাগিব, আমি আজি ছমাহমান আগতে এটা বহু পুৰণা ৰাস্তা আছিলে, 20-25 বছৰ কোনোবা ব্যক্তিয়ে সেই ৰাস্তাটো দখল কৰি আছিলে। সেই ৰাস্তাটো আমি কিন্তু আপোনালোকৰ সংবাদ মাধ্যমৰ অহাৰ পাছত সেই ৰাস্তাটো ৰাইজৰ কাৰণে এতিয়া মুকলি কৰি দিছে। সেই ৰাস্তাটো ৰাইজ অহা যোৱা কৰি আছে। আৰু গতিকে ইয়াতে এই ৰাস্তাটো যেনেকৈ ধৰণৰ তেওঁলোকে বেদখল কৰি তেওঁলোকে ঠেলি ৰাস্তাটো সৰু কৰি, আগতে 2খন গৰু গাড়ী ধান লৈ অহা যোৱা কৰা আমাৰ মনত আছে। আৰু সেই ৰাস্তাটোত আজি এখন ঠালা যাব নোৱাৰে, এখন ঠালা আপুনি যাব নোৱাৰে, এখন বাইক যাবলৈ অসুবিধা হয়। তেনে অৱস্থাত আমি চৰকাৰক দাবী জনাইছোঁ, জিলা প্ৰশাসনক দাবী জনাইছোঁ যে আমাৰ এই ৰাস্তাটো অতি সোনকালে ৰাইজৰ কাৰণে মুকলি কৰি দিয়ক। আৰু যিখিনি তেওঁলোকে ঘৰ বনাইছে তেওঁলোকে ইয়াৰ পৰা উচ্ছেদ কৰক। তেওঁলোকে আমাৰ ৰাস্তাটো আমাক বৰ্তমান এই সময়ত ৰাস্তাটো আমাক লাগে, সেইটো আমাৰ দাবী।